যিকোনো চাকৰি সূত্ৰে বা কৰ্মসূত্ৰে যিসকল লোকে ঘৰৰ পৰা আঁতৰত থাকে তেওঁলোকে একচুৱেলি আচলমতে বুজি পায় ঘৰৰ পৰা আঁতৰত থকাৰ বেদনাটো কি। আৰু ফাইনেলি ময়ো সেইটো এক্সপিৰিয়েঞ্চ কৰিবলৈ লৈছোঁ লাহেকৈ, কিয়নো মই ঘৰৰ পৰা বৰ্তমান আঁতৰত, যিহেতুকে ময়ো কৰ্মসূত্ৰে এখন অন্য ঠাইলৈ শ্বিফ্ট হ'লোঁ। আৰু তাকেই মই এই ভিডিঅ'টোত অকণমান স্মৃতি হিচাপে ৰাখি থ'ব বিচাৰিছোঁ। মই একচুৱেলি শ্বিফ্ট হ'লোঁ বৰপেটা ৰোডলৈ, কিয়নো তাৰে এখন স্কুলত মই এজ এ টিচাৰ এপইণ্টেড। আৰু আপোনালোকৰ লগত এই নিউজটো শ্বেয়াৰো কৰিলোঁ। অলৰেডি মোৰ 3 মাহ হৈ গ'ল ইয়াত জইন কৰা, কিন্তু মই সুবিধা মিলাব পৰা নাছিলোঁ ভিডিঅ'টো আপলোড কৰিবলৈ। আৰু এয়া অলপ ক্লিপছ ৰাখি থৈছিলোঁ শ্বিফটিঙৰ। মোক বা, ভিনদেউ, দেউতা, মা আটাই বহুত বেছি হেল্প কৰিলে। আৰু তাৰপিছতে আৰম্ভ হ'ল মোৰ অকলে থকাৰ জীৱন যাত্ৰা। এনেদৰে আপোনালোকক অন্য পাৰ্টছবোৰত দেখুৱাই গৈ থাকিম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এনেকৈ অকণ ক্লিপছ মই এনেদৰে সাঁচি ৰাখিলোঁ মেমৰি হিচাপে। লগ পাম